जीवन সোণালী সোণালী বান সোণালী সোণালী বান তাতে পাম আমি সঁচা জীৱন সোণালী সোণালী বান সোণালী সোণালী দিনে দিনে প্ৰতিদিনে হ'ব দিনে দিনে প্ৰতিদিনে হ'ব তাতে সোণালী প্ৰভা তাতে সোণালী প্ৰভা তোর চরণ ধুয়াই যাও রামধেনু রঙেরে মুখ জ্বলা আই তোর চরণ ধুয়াই যাও রামধেনু রঙেরে মুখ জ্বলা হৃদয়ে হৃদয়ে হোক আজি হৃদয়ে হৃদয়ে হোক আজি নতুন দিনৰ প্ৰভাত নতুন দিনৰ প্ৰভাত নতুন দিনৰ প্ৰভাত নতুন দিনৰ প্ৰভাত নতুন দিনৰ Hello. Oh, Scarlett. Scarlett nursing home. Yes. Yes, মই এমপিৰ অধ্যক্ষই কৈছো। এটা এক্সিডেন্ট হৈছে। সোনকালে এখন এম্বুলেন্স পঠাই দিয়ক। স্যার ওয়াসাটা লাগে ৱাছাৰ হয় স্যার টিবলত ওয়াসাৰ দে পানী কৰবা ওলাব মাৰি মাৰি একেবাৰে ভাগৰি গলো স্যার চিৰিয়াছ এক্সিডেন্ট টিউবৱেলত ৱাছাৰ লাগে পানী উলিয়াবলৈ পানী আৰু বেলেগত বিচাৰি নাপালা ডাক্তৰ গাড়ী গলি ছে পানীখিনি এনে আনিলো নষ্ট হৈ যাব এতিয়া মই খাই পেলাও মই সুধিছো ঘটনাটো কেনেকৈ ঘটিল স্যার রকি বিকিয়েহে দুষ্ট কৰি থাকে হয় স্যার তোমালোক যোৱা মই নহয় স্যার বিকিয়ে দুষ্ট কৰিছিল মিছা মাতিব আহিছা যোৱা সকলো ক্লাছৰুমলৈ যোৱা ঘটনাটো কৰিলা তুমি আৰু এতিয়া মোক বদনাম দি দিলা মোক ক্ষমা কৰি দিয়া বিকি ধেমালি পৰা ইমান ডাঙৰ ঘটনা হ'ব বুলি ভবাই নাছিলো এতিয়া ছাৰে মোক কিমান শাস্তি দিব তুমি জানা
তুমি জানো মোৰ বন্ধু নহয় বিকি এই বিপদৰ ৰক্ষা নকৰিবানে ঠিক আছে তেৰ 15 18 এ আপুনি কি মানুহে আপোনাৰ সৌন্যতাখনো মুখস্থ নাই নে কি হ'ল নেথাকিলে গাব পাৰো নেকি 15 পাছৰ 18 হয় নেকি মই নকওঁ নাই নহয় 10 মান মই মুখস্থ মাতিছো অকণমান ইফাল ইফাল হ'ব তাতে কি হ'ল কেইবোৰে এক্সাৰচাইজ হ'ল নে বাৰু তুমি জানো পাৰিবা নহয় বুলি ভাবিছা তেন্তে কৰাচোন চল নে কঁকালটো একেবাৰে থৰথৰাই গ'ল এতিয়া কেনে পালা হেৰা কি নব পাৰো বুজি চাবাই তোমাতকে দুগুণে মোৰ গাত জোৰ আছে আহা তেনে এৰি দিয়া এৰি দিয়া এৰি দিয়া তোক বাইদেৱে মাতিছিল পাই বাইদেৱে মাতিছিলে তোমাৰ বাবে বিকিয়ে বিদ্যালয় এৰিলে তৰা মেডিকেলত তোমাৰ জানো বেয়া লগা নাই তুমি ভুল কৰি বিকিক কিয় শাস্তি দিলা এতিয়া বিকিৰ খবৰ ৰাখিছানে বিকিক যে দেউতাকে কিমান মাৰিছে দেখিয়ে বেয়া লাগে জানা তোমাৰ ভুলৰ বাবে তুমি ক্ষমা বিচাৰা বিকি আমি তোমাক সহায় কৰিম নহয় তুমি এবাৰ তৰাক খবৰ লৈ আহাগৈ যোৱা আকাশতে জোনাকীয়ে জিকিমিকি চিকিমিকি কৰে উলাহতে অকণিয়ে দুহাতে সাৱটি ধৰি নাচে আকাশতে জোনাকীয়ে জিকিমিকি চিকিমিকি কৰে উলাহতে অকণিয়ে দুহাতে সাৱটি ধৰি নাচে মন ফুলনিৰ সোণৰে গনি চিকিমিকি চিকিমিকি কৰে মন ফুলনিৰ সোণৰে গনি চিকিমিকি চিকিমিকি কৰে সূৰুজ নহলেও জোনটি
এতিয়া সম্পূৰ্ণ আয়ুক্ত ছাৰে তোমাক ঘৰলৈ যাবলৈ অনুমতি দিছে ঘৰত গৈ কিন্তু মন মাৰি নাথাকিবা মই আহিছো মোক ক্ষমা কৰি দিয়া তৰা ধেমালি বা ইমান ডাঙৰ ঘটনা হ'ব বুলি ভবাই নাছিলো মই আৰু বেয়া ধেমালি নকওঁ তৰা হোৱা তোমালৈ আনিছো মই আৰু দুষ্ট নকৰোঁ এতিয়াহে ভাল লাগিছে মনটো ৰকি মোৰ অনুৰোধ তুমি আৰু দুষ্ট নকৰিবা মই দুষ্ট নকৰোঁ তৰা মই আহিলো এই ছোৱালীজনী পঢ়োঁতে শুনাওঁতে ৰুপিন মাটিকণ বিকি বনকি দি শেষ কৰি পেলালোঁ এতিয়ানো ক'ৰ পৰা টকা দি তাইক চাকৰি এটা দিওঁ আজিকালি বোলে টকা দিলেহে চাকৰি পায় হয় নেকি মণ্ডল দেউতা এৰা আজিকালি চলিছে যেতিয়া মইনো কেনেকৈ নহয় বুলি কওঁ তোমাৰ ছোৱালী এতিয়া ঘৰত নাই নেকি পঢ়ি শুনিনো ঘৰত কিমান সোমাই থাকিব সেই যে মডেল স্কুলখন তালৈকে অহা যোৱা কৰি আছে হয় নেকি তোমাৰ ছোৱালী মানে মোৰ ছোৱালী নহয় জানো ময়ে চাকৰি এটাৰ ব্যৱস্থা কৰি দিম দিয়া এইকণ বৰ উপকাৰ কৰা হ'ব মণ্ডল দেউতা আপুনি উপকাৰ কৰিলে আমিও উদ্ধাৰ হ'ম মণ্ডল দেউতা তামোল খাওক মাজনী আহিলেই দেখোন মণ্ডল দেউতা এইজনী মোৰ ছোৱালী তোমাৰ ছোৱালী ইমান ডাঙৰ হ'ল বুলি মই ভবাই নাছিলো হে মাজনী তোৰ কথা বৰদেউতাক মই কৈছো নহয় মোৰ কথা কি কৈছা মাজনী বৰদেউতাই তোক চাকৰি এটা ব্যৱস্থা কৰি দিব বুজিছা মোৰ গোটেই জীৱন ৰাইজৰ সেৱা কৰিয়েই পাৰ কৰি দিলোঁ মোক ঘোচৰ নামত এটকাও দিব নালাগে মাজনী তোমাৰ কাগজ পত্ৰবোৰ মোক দি আহিবাচোন হ'ব বৰদেউতা মই এতিয়া আহোঁ ভাল মণ্ডল দেউতা নমস্কাৰ মাজনী আহোঁ জন পঢ়িব লাগে সোনকালে আহিবি মা কিয় নাহিম লগৰ জয়ন্তৰ পৰা কিবা নোটবুক এখন আনিব গৈছে পৰীক্ষা হৈছে চাবিল তাক অলপ পঢ়িব ক'বা জনে এইবাৰ পঢ়াত বৰ যত্ন কৰিছে তাক ভগৱানে চকু মেলি চালেই হ'ল চাহ খাবা চেনি অলপ কমাই দিব সঁচাই তুমি অলেখ নিৰঞ্জন গুৰু একেবাৰেই বেয়া ৰবি দুখৰ বাবে মনৰ অস্থিৰতা এইবাৰো পাছ কৰা নহ'ব অসম্ভৱ পণ্ডিতজী উপায় এটা দিয়ক না এটাই উপায় আছে ছোৱালীসকলে সোমবাৰে ব্ৰত কৰে আৰু ল'ৰাসকলে যদি বৃহস্পতিবাৰে ব্ৰত কৰে তেনেহ'লে সুফল পাবই তাবিজ ল'লে পাছ কৰিম নে পণ্ডিতজী শীঘ্ৰে ফল পাবলৈ হ'লে তাবিজ ধাৰণ কৰিব লাগিব অলেখ নিৰঞ্জন এই বিদ্যাসাগৰে যাক কথা দিব সি কেতিয়াও ইফাল সিফাল নহ'ব কত অফিচাৰ মন্ত্ৰী MLA মোৰ এই তাবিজৰ ফলতে সুফল পাইছে কত কৌৰপতি হৈছে কিমান টকা লাগিব পণ্ডিতজী কেইটা সাবজেক্ট ৬,০০০ টকা লাগিব মোক হ'ব পণ্ডিতজী দিম মই
মোৰ ছুটি আৰু বেছি দিন নাই চাকৰিলৈ যোৱাৰ আগতে আমাৰ ঘৰখনে তোমাক আঙুঠিটো দিয়া কিতাপ কৰিছে কি হ'ল মনে মনে শিকিলা যে মোক দেউতাই কৈছে আমাৰ বিয়াখনত আমাৰ ঘৰখনৰো সন্মতি আছে তুমি আকৌ কেতিয়া আহিবা মই বসন্ত ঋতু বৰষত প্ৰকৃতি নৱজনা হৈ কুঁহিপাতৰ আঁৰত গছৰ ডালবোৰত কপৌ ফুলে যেতিয়া হাঁহি থাকিব সুগন্ধি সুবাসত কুলি কেতেকীয়ে গীত গাই ধুনীয়া নাচনীক ৰিঙিয়াই মাতিব তেতিয়া মই কৈ আহিম কি তেনেকুৱা নহয় হাতীৰ পিঠিত দৰ সাজেৰে তোমাৰ কপালত ৰঙা জোনাক ফুটি দিবলৈ তুমি ইমান দুষ্ট আমি সূৰ্য দেশৰ কণী আমি সূৰ্য দেশৰ কণী আমি সূৰ্য দেশৰ কণী আমি সূৰ্য দেশৰ কণী আন্ধাৰ বিনাশী পোহৰাই যাওঁ আন্ধাৰ বিনাশী পোহৰাই যাওঁ আমি উচ্চকিৰে গীত গাওঁ আমি উচ্চকিৰে গীত গাওঁ সৰু অকণিৰ সৰু সৰু মন দুখীয়া নিচলা নাই কোনো জন আমি সমন্বয়ে গঢ়ি আমি সমন্বয়ে গঢ়ি লক্ষ্য আমাৰ উন্নতশীল লক্ষ্য আমাৰ উন্নতশীল ৰামধেনু ৰঙেৰে ৰহন বোলাম দুখীয়া নিচলা সঁহাৰি জনাম আমি সূৰ্য দেশৰ কণী 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 আন্ধাৰ বিনাশী পোহৰাই যাওঁ আন্ধাৰ বিনাশী পোহৰাই যাওঁ আমি উচ্চকিৰে গীত গাওঁ আমি উচ্চকিৰে গীত গাওঁ মাজনী
আহিলি মাজনী কান্দিছ যে বৰদেউতাই কিবা ক'লে নেকি টকা বিচাৰিছে নেকি টকা লাগিলে দিম নহয় তই চিন্তা নকৰিবি মোক চাকৰি নালাগে দেউতা কিয় মাটি বাৰী বন্ধক দি কত কষ্টৰে দেউতাৰ পঢ়ালে এতিয়া তই বৰদেউতাই মোক চাকৰি দিম বুলি মাতি নি কি ক'লে জানা মা অনুৰূপা কিবা এটা পাবলৈ হ'লে কিবা এটা দিবই লাগিব বৰদেউতা তাৰ মানে চাকৰিটোৰ বিনিময়ত মই টকা দিবই লাগিব নাই নাই ঘোষৰ নামত মই এটকাও নাখাওঁ মোৰ গোটেই জীৱন ৰাইজৰ সেৱা কৰিয়েই পাৰ কৰি দিছোঁ তেন্তে মোক কি দিয়া কথা ক'লে বৰদেউতা অনুৰূপা আচলতে তোমাৰ নাম হ'ব লাগিছিল অপৰূপা সেইদিনা তোমাক দেখিয়েই মোৰ আপোন আপোন লাগি গ'ল জানা মই সিদ্ধান্ত কৰি পেলালোঁ চাকৰি মই তোমাক দিমেই তোমাক মোৰ নিজৰ ছোৱালী নিচিনা লাগে অনুৰূপা তোমাৰ ছোৱালী কেনে ব্যৱহাৰ চি চি লাজ নালাগে চাকৰি নালাগে নালাগে আৰে কি কৰিছে এইবোৰ মোক এৰি দিয়ক নতুবা মই চিঞৰিবলৈ বাধ্য হ'ম এৰি দিয়ক তুমি চিঞৰাৰ আগতে মই ৰাইজক চিঞৰি চিঞৰি কম অনুৰূপা এজনী অসৎ চৰিত্ৰৰ ছোৱালী ভুল কৰিলে মাজনী বৰদেউতা ডাঙৰ মানুহ ভুল কৰিলে মানুহে শুদ্ধ বুলিয়ে ভাবে লাও যিমানে ডাঙৰ নহওক সদায় পাতৰ তল আমি সদায় পাতৰ তলৰ মানুহ তই এজনী জনা বুজা পঢ়া শুনা ছোৱালী হৈ আবেগত কিয় বৰ্তালৈ হাত উঠালি মন নহ'লে তই এতিয়া বা কি অঘটন ঘটাই চাওক বৰুৱা বতৰৰ ফল বতৰত খাব লাগে মই প্ৰসাদ এমুঠি দিব লাগে আমাৰ ছোৱালীজনী এইবাৰ মেট্ৰিক নহয় বৰুৱা দাঙিবলৈ আপোনাৰ কঁকালৰ জোৰ আছেনে নাই আজিকালি টিউচনৰহে জোৰ নে কি কয় ডাঙৰ টিউচন আমাৰ ল'ৰাক টিউচন দিওঁতে কি হৈছিল জানে সেই যে হেমধৰৰ জীয়েক আপুনি অনুৰূপাৰ কথা কৈছে অনুৰূপা তেওঁ বৰ ভাল ছোৱালী বৰ ভাল ছোৱালী মইহে জানো তেওঁৰ চৰিত্ৰৰ কথা মোৰ ল'ৰাক টিউচন কৰিবলৈ নগদ 5,000 টকা নিলে আজিলৈকে টিউচনৰ নামত একোৱেই নাই তাৰোপৰি ছোৱালীজনী বৰ অসৎ চৰিত্ৰ যেন লাগিল তাই বোলে আমাৰ এওঁ ঘৰত থকাত টিউচন কৰি বেয়া পায় আৰু তাই ভাৱ ভংগী চলন ফুৰণ নকওঁ দিয়ক তাইতো বহুতৰ ঘৰতে টিউচন কৰি ফুৰে কৰক দিয়া তাই দুখীয়া ঘৰৰ ছোৱালী টিউচন কৰি 2 টকা নঘটিলেনো তাই খাব ক'ৰ পৰা তাৰ মডেলতো শিক্ষয়িত্ৰী কৰে নহয় তাত আমাৰে ল'ৰা ছোৱালী পঢ়ি আছে চাওক শৰ্মা এনে এজনী অসৎ চৰিত্ৰৰ ছোৱালীয়ে আমাৰ ল'ৰা ছোৱালীক কি শিক্ষা দিব আৰু আপোনালোক একোজন দেশৰ সচেতন নাগৰিক হৈ আমাৰ ভৱিষ্যত দেৱশিশুসকলক ধ্বংস হ'বলৈ দিব নেকি নে হাত সাৱটি বহি থাকিব ব্যৱস্থা নল'লে কেনেকৈ হ'ব আমি আমাৰ সমাজখন দূষিত হ'বলৈ দিব নোৱাৰোঁ নহয় দেৱশিশুসকলক ধ্বংস হ'বলৈ দিব নোৱাৰোঁ নহয় হয় ইয়াৰ ব্যৱস্থা সোনকালে কৰিব লাগে মোৰ সন্দেহ এইজনীয়ে HIV বীজাণু লগত কঢ়িয়াই লৈ ফুৰা নাইতো বৰুৱা ব'লক প্ৰিন্সিপালক ৰিপৰ্ট দিওঁগৈ এইজনীক বাহিৰ কৰি ৰ'ব আমাৰ জনৰ পৰীক্ষা পালেহি নহয় খাচী এটা মাৰিছো কিবা এটা ভাঙি দি যাব আমাৰ এওঁ আকৌ বৰ উদাৰ আলহী অতিথিক শুশ্ৰূষা কৰি বৰ ভাল পায় ঐ শংকৰ হৈছে নাই সঁচা কথা
মানৱীয় প্ৰমূল্য আমাৰ মাজত সঁচাকৈয়ে মানৱীয় মূল্যবোধ হেৰাই গৈছে। এই যে মানৱীয় মূল্যবোধ, ইয়াত আমি কেনেধৰণৰ বিষয়ে আলোচনা কৰিব পাৰোঁ বাৰু? ভাতৃত্ববোধ, উম, অহিংসা, উম, সততা, উম। তোমালোকে সঁচাকৈ বৰ সুন্দৰ মন্তব্য আগবঢ়াইছা। বাৰু নিৰ্মালী, অহিংসাৰ ওপৰত তোমাৰ ধাৰণা? আমি সকলোৱে তেজমঙহৰ একে মানুহ, আহ, কিন্তু আমাৰ মাজত তাৰপাছত এই সচেতনতা সদায় সক্ৰিয় হৈ থকা নাই। ৰাজনীতি, ধৰ্মনীতি, অৰ্থব্যৱস্থা আৰু সামাজিক বিশৃংখলতাই আমাক সকলোকে ব্যক্তিকেন্দ্ৰিক কৰি তুলিছে। ফলত জনগোষ্ঠী, আনকি বংশ পৰিয়ালৰ মাজতো আত্মীয়তা নাইকিয়া হৈ গৈছে। ভাতৃত্ববোধৰ অভাৱৰ বাবেই আমি প্ৰতি মুহূৰ্ততে ভয়, আশংকা উম, আৰু অনিশ্চয়তাৰ মাজত জীয়াই থাকিবলগীয়া হৈছে। নহয়নে বাৰু বাইদেউ? বাৰু গীতাঞ্জলি, তুমি কোৱাচোন অহিংসাৰ ওপৰত তোমাৰ ধাৰণা? পৃথিৱীৰ চিৰন্তন ধৰ্মীয় প্ৰমূল্য হ'ল অহিংসা। অকল সেয়াই নহয়, সততাৰ বিপৰীতে অসৎ আচৰণবিধিক সমৃদ্ধিৰ উদগ্ধ সপোন আদিয়ে চিৰন্তন মানৱীয় প্ৰমূল্যক কুঠাৰাঘাত কৰিছে। মই ভাবোঁ নৈতিক শিক্ষাৰ ওপৰত গুৰুত্ব নথকাটোৱে ইয়াৰ মূল কাৰণ। আমি দৌৰিছোঁ, কোনো লক্ষ্যস্থান নজনাকৈয়ে আমি দৌৰিছোঁ। আচলতে আমি কি বিচাৰিছোঁ? যাৰ বাবে আমি দৌৰিছোঁ, দৌৰি দৌৰি ভাগৰি পৰিছোঁ, যাৰ বাবে শ শ হাজাৰ হাজাৰ শ্বহীদ বেদী জিলিকি উঠিল। পূৰ্ণিমাৰ জোনৰ দৰে কপালত জিলিকি থকা ৰঙা সেন্দুৰৰ ফুট কিয় বাৰু আমিবোৰে মুচি পেলাবলগীয়া হ'ল? যৌৱনৰ দুৱাৰদলিত থিয় হোৱা সিহঁতৰ কুলকুমলীয়া হাতৰ পৰশত কিয় বাৰু হাজাৰ গুলি ওলাই গৈ কাৰোবাৰ শত্ৰু হ'ল? আহোম, চুতীয়া, দেউৰী, কছাৰী, বড়ো, কাৰ্বিৰ তেজবোৰ কিয় বাৰু একেলগে লুইতৰ সূতাত মিলি নগ'ল? আমি প্ৰত্যেকেই সপোন দেখিছোঁ, এটা সুদৃঢ় ভেটিৰ ওপৰত একোখন নিজা ঘৰ সাজিব বিচাৰিছোঁ। কিন্তু সেই ঘৰখনত মূলধন হিচাপে বা কেঁচা সামগ্ৰী হিচাপে আমাৰ স্বাৰ্থক আমি কিমান বেছি প্ৰয়োগ কৰিছোঁ আমি ভাবি চাইছোঁনে? প্ৰকৃততে এই ব্যৱস্থাই আমাৰ নিৰাপত্তাক সুনিশ্চিত কৰিব পাৰিছেনে? আমাৰ মনক সুস্থ আৰু গতিশীল কৰি তুলিব পাৰিবনে? পাৰিব, কিন্তু কেতিয়া? যেতিয়া আমাৰ লক্ষ্যসমূহ নিৰ্দিষ্ট হ'ব। তেন্তে আমাৰ লক্ষ্য আমাৰ এটাই, পাশবিকতাৰ বিপৰীতে মানৱীয় প্ৰমূল্য প্ৰতিষ্ঠা কৰা। তেতিয়া আমি বিচৰাটো হাতে হাতে পাম। তেন্তে আমি এই বিধ্বস্ত পৃথিৱীত কি বিচাৰিছোঁ? শান্তি। আমাক শান্তি লাগে। ইমানখিনি প্ৰমাণ দিয়াৰ পাছতো আপুনি যদি আপোনাৰ কলংকিত শিক্ষয়িত্ৰীগৰাকী বহিষ্কাৰ কৰিব নোখোজে, তেন্তে আমি আমাৰ কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হ'ম। আমি অভিভাৱকসকলে তেনেকুৱা কাৰ্যসূচী হাতত ল'ম আৰু প্ৰয়োজন হ'লে গেটত তলা লগাই দিম। মই জানো অভিভাৱক হিচাপে আপোনালোকে সকলো কৰিব পাৰে। এই অনুষ্ঠানটি মোৰ নহয়, আপোনালোকৰ বাবে, আপোনালোকৰ সকলোৰে কাৰণে। কণ কণ শিশুসকলৰ এই জ্ঞান মন্দিৰত যদি সঁচাকৈ বিষাক্ত বতাহ বলিছে, তেনেহ'লে উপযুক্ত প্ৰমাণ পালে মই ইয়াৰ বিহিত ব্যৱস্থা ল'ম। ইয়াতকৈ আৰু কি প্ৰমাণ লাগেহে? মই যদি কোৰ্ট কাছাৰীত থিয় হৈ ক'ব লাগে, মন্দিৰত শপত খাই ক'ব লাগে, সমাজৰ আগত থিয় হৈ ক'ব লাগে, তেতিয়াহ'লে মই সকলোকে চিঞৰি চিঞৰি ক'ম, অনুৰূপা এজনী অসৎ চৰিত্ৰৰ ছোৱালী। এনেদৰেই অনুৰূপাৰ কলম মণ্ডলে চৌদিশে বিয়পাই। আৰু এদিন অধ্যক্ষই মাতি নি বিদ্যালয়ৰ পৰা বহিষ্কৃত কৰিলে সৎ চৰিত্ৰৰ শিক্ষয়িত্ৰী অনুৰূপাক। আমি অনুৰূপাক ভালদৰে যাম। তেওঁ তেনে চৰিত্ৰৰ ছোৱালী নহয়, ভাল ছোৱালী। সেই দুখীয়া ছোৱালীজনীক শাস্তি নিদিব মণ্ডল দেউতা, তেওঁক ক্ষমা কৰি দিয়ক। ইয়াৰ উত্তৰ তোমাক মই অতি সোনকালে দি আছো।
হেল্ল' ৰাহুল হয় আৰু এজনক শিক্ষা দিব লাগিব মাষ্টৰ অবিনাশ চৌধুৰী হাতৰ মুলি গুচাবলৈ বেছি পৰ নালাগে মণ্ডল বাবু হ'ব এইবাৰ মাষ্টৰ অবিনাশ চৌধুৰী অবিনাশ চৌধুৰী তই আমাৰ মণ্ডল বাবুক অপমান কৰিছ আৰু এতিয়া বাটে ঘাটে দেউতাৰ বদনাম গাই ফুৰিছ সাৱধান কৰি দিছো আজিৰ পৰা যদি তোৰ মুখত মণ্ডল বাবুৰ বদনাম শুনো জীয়াই থাকিবলৈ নাপাবি এক মিনিট এটা কথা কওঁ শুনকচোন যদি পাৰে সমাজৰ কাৰণে দেশৰ কাৰণে কাম কৰকচোন দুটামান টকাৰ কাৰণে দালালক ৰক্ষণাবেক্ষণ দি গুণ্ডাগিৰি কৰাতকৈ এটা কাম কৰক এটা আত্মসহায়ক গোটকে খোলক তোক মই আৰে 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 কিয় ধৰিছা মোক কিয় ধৰিছা ৰ'বাচোন ৰ'বা শুনা কিয় মাৰিছে মোক নামাৰিবা নামাৰিবা অবিনাশে একেবাৰে তেজকে বমি কৰিছে কিহৰ বাবে আপোনাৰ ছোৱালীৰ লগত লেটিপেটি থকাৰ বাবে এইটো অবিনাশে মাৰ খাবলগীয়া হৈছে কোনে মাৰিলে যি মাৰিছে তেওঁৰ লগতো আপোনাৰ ছোৱালীৰ নিশ্চয় কিবা সম্পৰ্ক আছিল নহয় জানো পঞ্চমী নে কি কোৱা কিয় নহয় চাওক ভৰালী মোৰ ল'ৰা বদনামী নহয় বেকাৰো নহয় দস্তুৰ মত বাহিৰত ভাল চাকৰি কৰে আমি আপোনাৰ বদনামী ছোৱালীজনী বিয়া কৰাব নোৱাৰোঁ নহয় দুখীয়া হ'লেও আমি আপোনাৰ ছোৱালী ভাল বুলিহে আঙুঠি পিন্ধাইছিলোঁ এতিয়া আমাক আঙুঠিটো ঘূৰাই দিয়ক আমি যাব পাৰোঁ নে কি কয় এৰা বিয়া যদি ভাগিছে তেনেহ'লে আমাক সোনকালে বিদায় দিয়ক মোৰ ক'বলগীয়া বহুতেই থাকিল আপোনালোকে বিয়া ভাঙিছে যেতিয়া আঙুঠিটো নিশ্চয় ঘূৰাই দিম মোৰ লগত খেলিবা নেখেলো কিয় তুমি বেয়া মানুহ বেয়া মানুহ বেয়া মানুহ তুমি কিয় আমাৰ বাইদেউক স্কুলৰ পৰা লৈ গ'লা আমাৰ বাইদেউ বেয়া নহয় তুমিহে বেয়া তোমাৰ কথা নাজানো বুলি কৈছা নেকি সকলো জানো কোৱা না আমাৰ বাইদেউক আনি দিবানে কেনেকুৱা ৰিজাল্ট ভালনে মা এবাৰো মই পাছ কৰিব নোৱাৰিলো মই তাক কি দিয়া নাছিলো ধন টকা পইচা সকলো দিছিলো বাইক লাগে বাইক লৈ দিছিলো ই বাৰু কিয় ফেল কৰিলে হেৰা অধৈৰ্য নহবাচোন উঠা 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 জন তাবিজ পাথৰ দোল ৰচি এইবিলাক অন্ধবিশ্বাস ভালদৰে পঢ়া শুনা পাপা মোৰ ভুল হৈ গ'ল মোক ক্ষমা কৰা মই পঢ়িম ভুল সকলোৰে হৈ যায় সংশোধন হ'ব পৰাটোহে ডাঙৰ কথা নহয় জানো পাপা
বহু ভুল কৰিলে, যি ভুলৰ বাবে আমাৰ সমাজখনৰ আমাৰ দেশখনৰ বহু ক্ষতি হ'ল। আপোনাৰ ক্ষুদ্ৰ স্বাৰ্থৰ পূৰণৰ বাবে এগৰাকী শিক্ষিতা সৎ চৰিত্ৰৰ ছোৱালী অনুৰূপৰ জীৱনত কলংকৰ চেকা সানিলে। এই জ্ঞানৰ মন্দিৰত প্ৰদূষণৰ সৃষ্টি কৰিলে। মোক আৰু লাজ নিদিব মহাশয়, মোৰ ভুলৰ বাবে মই ক্ষমা বিচাৰিছোঁ। মোৰ ভুলৰ বাবে মোক শাস্তি দিয়ক। শাস্তি? যি ভুলক উপলব্ধি কৰে অনুশোচনা দগ্ধ হৈ ছটফটাই মৰে, ইয়াতকৈ আৰু ডাঙৰ শাস্তি কি হ'ব পাৰে ডাঙৰীয়া? মোৰ এটি অনুৰোধ ৰাখিবনে মহাশয়? নিশ্চয়। অনুৰূপাই পুনৰ সংস্থাপন পাবনে? ডাঙৰীয়া, সত্যৰ জানো মৰণ আছে? ধন্যবাদ মহাশয়, ধন্যবাদ। নমস্কাৰ ছাৰ, মই আৰু দুষ্ট নকৰোঁ ছাৰ। মই আপোনাক মিছা কথা ক'লোঁ, আপুনি মোক ক্ষমা কৰি দিয়ক ছাৰ। ছাৰ, মই বন্ধুৰ কথা ৰাখিবলৈ গৈহে আপোনাক মিছা কথা ক'লোঁ। মই আপোনাৰ আগত মিছা কথা কোৱাটো ভুল হ'ল। মোক ক্ষমা কৰি দিয়ক ছাৰ, মই আৰু মিছা কথা নকওঁ। মই জানো তোমালোকে অজানিতে কৰা ভুলবোৰৰ এদিন সংশোধন হ'বই। তোমালোকে সত্যক অন্বেষণ কৰাৰ বাবে মই নথৈ সুখী। সৎ চিন্তা সৎ কৰ্মেৰে শিক্ষা আহৰণ কৰি স্বদেশ প্ৰীতিত ব্ৰতী হোৱা। নহয় সূৰজ বাবা, এই বিয়াত মই সন্মতি দিব নোৱাৰোঁ। কিন্তু কিয় দেউতা? মাজনী এজনী বদনামী ছোৱালী বুলি তোমাৰ মা দেউতাই আঙুঠি ঘূৰাই নিয়াৰ পিছত এই বিবাহত জানো সন্মতি দিব? তোমাৰ মা দেউতাইতো সন্মতি দিলে নহ'ব, সমাজখনে ৰাইজেতো স্বীকৃতি দিব লাগিব। সমাজ? ৰাইজ? সমাজত কি ঘটা নাই? ৰাইজে কি কৰা নাই? যৌতুকৰ লোভত কৰা নাই নিৰ্যাতন? গাৰ কাপোৰ সলনি পত্নী সলোৱা পুৰুষসকলক সমাজে কি কৰিছে? ধৰ্ষিতা নাৰীবোৰ আজি সমাজৰ অস্পৃশ্য। পুৰুষসকল নিৰ্দোষী, তেনেহ'লে এইচআইভি মাৰাত্মক বীজাণুত কেৱল নাৰীসকল আক্ৰান্ত নহ'লে কিয়? আজি সমাজত অনুৰূপক সকলোৱে লেই লেই কৰে, কিন্তু মণ্ডলৰ বিৰুদ্ধে কোনে মাত এষাৰ দিব নহয় জানো? আমাৰ বিবাহক সমাজে স্বীকৃতি দিব নালাগে। দেউতা, অনুৰূপক মই আজিৰ পৰা লৈ যাম। আমাক আশীৰ্বাদ দিয়ক দেউতা। মনৰ দেউতা, এইবোৰ কি কৰিছে? মোৰ বহু ভুল হৈ গ'ল, মোক ক্ষমা কৰি দিয়া। মানে মাজনী, বৰদেউতাৰ পৰা আশীৰ্বাদ এভাগি লৈ আহিয়া। অনুৰূপা, মোৰ অনুৰোধ, তুমি পুনৰ সেই শিশুসকলক শিক্ষাদান কৰিব লাগিব। সিহঁতে তোমাৰ বাবে বৰ আশাৰে বাট চাই আছে জানা। সঁচানে বৰদেউতা? জোন, তৰা, সূৰ্যমুখী স্বপ্ন বিপুল কল্পনা প্ৰয়াসী প্ৰাণ মন আকাশত জ্ঞানৰ কুসুম মন আকাশত জ্ঞানৰ কুসুম হৃদয় সাগৰ সমান হৃদয় সাগৰ সমান।
অগ্ৰগামী আমি